জানো ৰাভা সংগীত আৰু এইটো জানো যে সুৰটো তোমাৰ নহয় কিন্তু কণ্ঠ তোমাৰ কণ্ঠত কিন্তু যাদু আছে কথা এই পৰিঘৰত আৰু বেছি দিন নহয় কোনে কৈছে লগত 6 মাহ আছে মই মেনেজ কৰি ল'ম মানে মই ধৰা ঘৰে পৰা এই কেইখনৰ ওপৰতে কাম কৰি আচ্ছা টকা এই কেইখনৰ মানে আমাৰ স্পেচিয়েলি দিয়া হোৱা আছিল এই হান্ড্ৰেড নম্বৰৰ কাৰণে এই বদমাচিবোৰক আগ স্থান্দি পঢ়া শুনাৰ পিছলৈ দেখে দেউতাৰ সপোনটো কাহানি পূৰণ হ'ব মই কেতিয়াবা ভাবো এইবোৰ কি কথা কিয় কিন্তু বেয়া চিন্তা এই সব ইনষ্টাইল হৈ পুলিচৰ চাকৰি জইন কৰি এতিয়া প্ৰমোচন পাই এখন থানাৰ ইনচাৰ্জ হৈছে হ'লেও কিন্তু তাৰ নধৰা মানুহ বৰ বেছি জিএছটি হৈ অৱসৰ ল'ব কিন্তু তাৰ আশা কি দাদা তোক চেলুট মাৰি অৱসৰ ল'ব এটা ডাঙৰ পুলিচ চিন্তা কৰাৰ বহু দিনৰ ছাৰ কিমান সফল হ'ব পাৰে নাজানো কামেই নাপায় সেইবাবে ষ্টুডেণ্টবোৰৰ মনৰ পৰা এই এডমিশ্যন লোৱা পদ্ধতিটো নোহোৱাই হৈ গৈছে আকৌ বা কি হ'ব কিটো হ'ব সদায় যি হয় তাকেই হৈছে আহিব নহয়
এৰিয়া হুচিৰ বিনলে তাতে সময় দি যোৱা যতন বেদনা বুকুতে বাজিছে এটি এটি সুৰ আগে সমুলিন শুনা অচিনা অচিনা ভাবে খেলিছে খেলা ভাগৰে নপৰা এৰিয়ে ৰাতিলে চেতনা কৰি মোকে পুৰুঙা মনকে নাচিবলৈ দিয়া হেঁপাহ তুমি একেবাৰে ভাঙি যোৱা কিমান ৰহস্য কৰিছা এনেদৰে তুমি বোলে ক'বলৈ বেয়া নাপাবা বাৰু আপুনি ককাৰ লগত কথা পাতকচোন মই কথাটো কৰি যাওঁ বিয়া What is it that Thank you.
গৈ আছো ছোৱালীজনীক অলপ ওচৰৰ পৰা চাই আহোঁ। এইজনী ছোৱালীজনী অলপ দুহেজাৰ টকা খাইছে। চালায়ে খাইছে। Johnny? হয়, একেবাৰে বাধা নিদিবি। বাধা? এই, 2000 টকা পাহৰিব পাৰিলেও ইয়াৰ গাত নালাগে পিতন গাত মই পাহৰিব পাৰোঁ। আজিতো চালা, কোনে হিচাপ কৰ। এই, হিচাপ নকৰ চালা। Johnny, আৰে এতিয়াহে মানিছো হা? হয়, তই যে সঁচাই এটা পুৰুষ হয়, মই এতিয়াহে মানিছো। এই, মোক এতিয়া তই চিনি কৰি দিবি। আৰে, ইমান চিন্তা কিয় কৰিছ হা? কি নোহোৱা কামটো কৰিছ? বজাৰৰ পৰা কিবা এটা বস্তু কিনি আনিলে তাৰ ওপৰত নিজৰ অধিকাৰ থাকে নে নাথাকে? আৰে 10 টকা থাকে ভাই, 10 টকা থাকে। 2000 টকা কিনি আনিছিল। আজি চালা উদে মুলে বস্তু কৰি পেলালো চালা। এই জিতু, গেলা বুঝি। যাবনি বল যাব রে Good. Good job. ছোৱালীজনীৰ sense নাই। Good. এইটো ঘৰ কোন থাকে তুমি জানো? এজন পুলিচ অফিচাৰ আৰু এজন উকিল। তাৰ পিছত তহঁতে। আবে সঁচাকে নাই বে ইমান দূৰ হৈ আছে কোনো খাব না কোনকে এৰি নাই এগুলো আর তাই নমরে তাই এই মান দাদা কো দাদা তো বল বুঝা তুমি এটা এটা কথা মনে কি আর বাট ওই কোমরা বছর ভাই ভাই দেব আরে কোথায় দাও তোমালোক আছে মই আকৌ যোৱা বুলিহে ভাবিছিলো নাই এই নাই মানে কম্পিউটাৰটো অলপ বেয়া হৈ আছে এতিয়া মই ঠিক কৰি আছো অৰা পিছে খোৱা বোৱা কৰি আছে নাই নাই হে নকৰিলেও কিন্তু এতিয়া খালি ভাতহে খাব লাগে হোটেলৰ পৰা অনা বস্তু সকলোখিনি দেই এটা ভেকেট নোহোৱা নাই যে চিনাকি লাগিছে অকমান আগতে ইয়ালে বাৰু কলা খাই দিছিল কোন কলে পুৰা পুৰা এইনো কথাবোৰ কোৱানে নকৰা এই দুটা জনে দেখা নাই ওপৰ বন্ধ আকৌ মই তোৰ দেউতাৰ দৰে পুলিচ অফিচাৰ হোৱা হ'লে এই ধূপ বনোৱা কোম্পানীৰ মালিকবিলাকক খানা লগাব ভৰাই থলোহেঁতেন পৃথিৱীত আৰু সুন্দৰ বিচাৰি নাপায় কিমান ভেকেটা ভেকেট ওলোৱা লোকটোহে উলিয়াব পাৰিবি হা আৰু মই এতিয়া আহোঁ ললো নহয় 80 টকা পাই আমাৰ ভাড়া ইয়ালৈ অহা নাইতো নাই 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 আচলতে তাই কোৱা আছে নহয় মানে বহুত দেৰি হ'ল মানে
এই তহঁতৰ মৰমৰ কাৰণেতো এইখন ঘৰত ধন দিলে হে বাদে পাহৰিছিলে নহয় তহঁত কিন্তু তাই ফটো এখন ল'ব আজি ঠিকছে ফটো তুলিছো আহে একেলগে আহ এই বুঢ়া আপুনি চোন আমাক গৈ তুলিছিলে নালাগে নেকি মানে কিয় নালাগে লাগিব একেলগে নৈপুণৰ ডাঙৰ মানুহ এটা তুলিছিলোঁ ইয়াত অকলে তুলিম তহঁতক
তোক মাৰে বাপেৰে কাহানি বাই দিব লাগিছিল কিন্তু তোৰ মৰমত অন্ধ হৈছিল অতদিন তোৰ সেই বেয়া স্বভাৱটো দেখাই তোক গাৰ দৰে ফল কৰি মনৰ দুখ কিছু পাতল পাতল কৰিছিল মাইকী মানুহে উকনি মাৰি পোৱা আনন্দ দেখিছ চুলিৰ নামৰ পৰা দুটা আঙুলিৰে উকনিটো টানি আনি বুঢ়া আঙুলিৰ ওপৰত আন চহাতৰ বুঢ়া আঙুলিৰে চুৰ কৰি চেপি ধৰোঁতে পিটিককৈ হোৱা শব্দটো যিটো আনন্দ পায় তোক মই গাৰ দৰে চৰ মাৰি সেইটো আনন্দই পাইছোঁ ভতিজা বুলিও কোনো কাৰণ আমাৰ দৃষ্টিৰে আৰু তাৰ কামত যদি উপযুক্ত প্ৰমাণ থাকে তেন্তে তোৰ বাপেৰেও বচাব নোৱাৰিব
পুলিচ অফিচাৰ হওঁ তেন্তে তই মোৰ ল'ৰা কেনেকৈ আদালতলৈ যোৱা ময়ো চাই ল'ম। ইমান লাজ কৰিবলগীয়া কিটো আছে? প্ৰথমে প্ৰমাণ কৰি দেখা যে আমি অপৰাধী হয়। প্ৰমাণ কৰা প্ৰথমে। বহি থাকা না, বহি থাকা, বহি লোৱা। দেৰি হৈছে, ব'লা। Woo!